Hey guys, আজি কি তাৰিখ আজি 14 তাৰিখ কাইলৈ আছে আমাৰ ইয়াত বহুত গুণী জ্ঞানী মানুহ আছে এটা কথা গুৰুত্ব নিবিধ 14 তাৰিখ আজি তাৰপিছতে ফাটা বিহু আছে 13 14 15 আমি কাইলৈ যাম বুলি মনতে যি এজনীয়ে ভাবিছিলোঁ মা এয়া ঐ কি উলিয়া ভালকৈ বওঁ এজনী দুজনী তিনিজনী চাৰিজনী আমি এতিয়া কাইলৈ কি পিন্ধি যাম প্লেনিং কৰি আছোঁ বৰষুণ দিলেও যাম ৰ'দ দিলেও যাম আমি যামেই আৰু ফাটা বিহু চাবলৈ কোন নাহে আহি যাব দেই ফিলুচ আহিব বুলি কৈ দেই ই কিতাপখন পেজ খেলিবলৈ নকবি মই পঢ়ি আছোঁ মই ভাবিছোঁ বৰষুণ এৰি গ'ল ফাটা বিহু খাব যাম বৰষুণ এৰি গ'ব বৰষুণ গৈ আছোঁ 8টা 20 হৈ 8টা 20লৈকে বৰষুণ দি আছে কিন্তু বৰষুণ দি থাকিলে বুলি আমি ফাটা বিহু চাবলৈ নোযোৱাকৈ নাথাকোঁ যামেই আপোনালোকক দেখুৱাম हम लोग रेडी हो गए ওলোৱাই নাই তই এফালে কিন্তু বৰষুণ এতিয়াও দি আছে আমি বৰষুণৰ আগত হাৰ মানি দিয়া মানুহ নহয় আমি যামেই বলক তাতহে গৈ দেখুৱাম গাড়ীতে দেখুৱাব নাই বৰষুণ দি আছে যে সেইকাৰণে পাওঁ দেই বলক তুমি ছাতিটো নানিলা যে কেনেকুৱা ফিল হৈছে এয়াই ফাটা বিহু গোটেই বৰষুণ ছাতি লৈ মানুহ ইফালেহে আছে মানুহবোৰ ইয়াত নাই মানুহ বেছি মানুহ বৰষুণ দিতেহে আমি ছাতিলে কৰা আহোঁ লেকিন আহোঁ নাহি आने का बात ही नहीं होता है ढोकाखाना जियरी हुए फाटा बिहु चाবলৈ আহিলে क्या होगा माँ जो मिलाया सिरो তুমি এবাৰ হাই কৈ থাকা যে মানে গুড মৰ্নিং এতিয়া আমি ফাটা বিহু চাবলৈ আহিলোঁ গলত ফেমি হৈছে দিছ ইজ মানুহ ফাটা বিহু গেট চাৰিওফালে কোনটো পৰি যায় বুলিহে ভালকৈ এনেকৈ টিপা মাৰি থ'লে এইখিনি মোৰ গাড়ী চব মই মানে গাড়ী লৈ আহিছিলোঁ হা কিন্তু বৰষুণ দিয়া দেখি চব গাড়ী ইয়াত থৈ দিলোঁ মানে ইয়াত বলক মা পৰিলোঁ খুন্দা খুন্দলি খাই বেক কেমেৰা কৰি দেখাই দিয়া আকৌ আমাৰ গেংটো বেক কেমেৰা কি ক'ম এতিয়া মই কথা ইমান ধুনীয়াকৈ বনাইছোঁ চাওক চাওঁ চেহেৰাটো চাওঁ ফুলি কিনা চেহেৰাটো ফুলি নহয় বেলেগ না বস্তু আমি বস্তু নিকিনো মানে দেই ইমান দোকান আছে আমি বস্তু নিকিনো মানে আমি যেতিয়া বয়ফ্ৰেণ্ড চয়ফ্ৰেণ্ড হ'ব বিয়া পাতিম গাড়ী চাৰি লৈ আনি পেলাই লাইন গাড়ীত নিবলৈ বেয়া লাগিব আৰু হাতত ল'লে কিমান বস্তু ঘূৰি ফুৰিম সেইকাৰণে ডাইৰেক্ট গাড়ীত ভৰাই লৈ যাম সেইকাৰণে আমি একো নিকিনো মানে পইচা নাই আন্ধাৰ উঠিছে এই মঞ্চবিলাক এইবাৰ মানুহ একেবাৰে নাই বহুত মানুহ আছিলে বহুত এগাল মানুহ আছিলে কিন্তু বৰষুণ দি দিয়াৰ এইবাৰ মানুহ নাই বহুত দুখ মই ভাবিছিলোঁ যে ঢকুৱাখানাত কিমান মানুহ হয় ফাটা বিহুত দেখাম কিন্তু মানে অলপ মানুহে নাই মানে বৰষুণ কেনেকুৱা বৰষুণ অকণো মানুহে নাই মানুহ দেখা দিছোঁ মানুহ আছে মানে বহুত মানুহ আছে কিন্তু মানে চব য'ত ত'ত জেগাই আপোনালোকৰ প্ৰগ্ৰাম পাৰিব
মহোদয় 1 ঘণ্টাৰ পৰা ৰখি এতিয়া আহি আহিছে লগৰ দেই লগৰ কোনটো দেখাই নাই যে সন্মানীয় অতিথি মহোদয় 1 ঘণ্টা বিচাৰি আমাক ওলাইছে জাষ্ট ৱাও বুলি কৈছো হাঁহি নামাৰি দিয়া খাইংগে ক'ত সোমাইছো গৈ পেলাই লক্ষ্য গৈ পেলাই সোমাই খাবলৈ আহিছে যে সোমাই আৰু দুটা দে খাবলৈ নোপোৱা মানুহ তেনেকে খাই গছৰ মে তলৰ মে দেৰি হৈছে বৈ যাওঁ চৰি কৈছো ভুলেজ কেনেকা বৰষুণ দিছে কেনেকুৱা বৰষুণ চব গছে তলত দিলে সোমাই গৈছে আমি কেইটা সোমাই দিলো আহি তিতি এদাই মানে ইয়াত এনেকুৱা ডাঙৰ টোপালকেইটা পৰিছে অৱস্থা নাই ঘৰলৈ যামগে এতিয়া দেই কৰিলো যিখিনি ঠেলা কটা হ'ল তাত ক'ত ভিডিঅ' বনাব গোটেই মেকআপ কৰি আহিছিলোঁ অকণমান চব মেকআপ গ'লগৈ তাৰপিছতে হেৰি পানী এতিয়া ঘৰলৈ যাওঁগে আৰু দেই ফাটৰ বিহু বা বৰষুণ বিহু হ'ল বিহু ফালিলে পানী পৰি গোটেই মানুহ ব্লাৰ হৈ গৈছোঁ হ'ব পিছতকৈ দেখাম আৰু মই ভাবিছিলোঁ যে মই অকল মাথাটো বেয়া ইমান বৰষুণত আহিছোঁ নাই চব মানুহ আহিছে ইমান বৰষুণত সেয়া আমাৰ ফাটৰ বিহু মৰম কেনেকুৱা লাগিছে ফাটা বিহু চাই কেনেকুৱা লাগিছে কঁকাল বিষ শুই ল ফাটা বিহু চাওঁ আৰু চাওঁ নি জনমে জনমে তুমি জীবনে মরণে তুমি হাসি রখা মোরে পূর্ণিমা উখাহে নিখাহে তুমি আকাহে বতাহে তুমি জনমে জনমে তুমি জীবনে মরণে তুমি হাসি রখা মোরে কবিতা উখাহে নিখাহে তুমি আকাহে ফাট বিহু আমার ঐতিহ্যমান শিপিনীৰ হাতে ৰচে গৌৰৱ কথা সোণালী সূতাৰ দেশ ঢকুৱা খনা সোণালী সূতাৰ দেশ ঢকুৱা খনা সোণালী সূতাৰ দেশ ঢকুৱা খনা সোণালী সূতাৰ দেশ ঢকুৱা খনা